গোটেই গাঁৱৰ মানুহবোৰ ঘৈণীয়েক কয় এই হেৰি পাইছে এইটো কি কয় এইবোৰ কি 10,000 টকীয়া আঁচনি হা আমাৰ এইজনী এই ধনী ঘৰজনী মই চাই পেলাই বেয়াহে হ'ল হা নামতহে ধনী এই ঘৰটো বাপেকৰ দিনতে বনাই থৈ গ'ল হা ভিতৰত কোনো এটাও সম্পত্তি ভাল নাই মানুহে ভাবে ঘৰটো ধুনীয়া হা এই পুৰণি গাড়ী এখনো আছে বহুত ধনী একো ডাল নাই মই এতিয়া সেই হাজিৰা কাম কৰি খুৱাবলগীয়া হৈছে হা শান্তি নাই ৰাতিপুৱা গধূলি আকৌ তাই কি ষ্টেণ্ডাৰ্ড কথা তাইৰ কথা কি নাচাবি একেবাৰে এতিয়া মই সেই দুখীয়াজনী অনালে ভাল আছিলে ধনী ধনী বুলি বিচাৰি আহি এতিয়া পস্তাইছোঁ হা সেই দুখীয়াজনী অনা হ'লে এতিয়া ইটো সিটো আঁচনি পালোহেঁতেন 10,000 পালোহেঁতেন 8,000 পালোহেঁতেন 25,000 পালোহেঁতেন হা আৰু ৰেচন কাৰ্ডো এতিয়া মই সেই নাম নোভোৱা হ'ল মোৰ ঘৰ দুৱাৰ ডাঙৰ দেখি পেলাই ৰেচন কাৰ্ডতো নাম নাই হা কি কৰিম ভাবিয়ে পোৱা নাই এইজনী আহিছে হপায় এইজনী থেপথেপীজনী আহিছে গ'লে বহু অকণমান হেল্ল' আপুনি হপায় ইয়াতে বহি আছে কিয় বহি থাকি কিয় মই ভিতৰৰ কামবোৰ কোনে কৰিব ভিতৰৰ কামবোৰ কোনে কৰিব সেইবোৰ বাথৰুমত যে কাপোৰ এসোপা পৰি আছে বাচন সোপা কোনে ধুব মই ধুম নেকি একদম যাওক কাম কৰকগে যাওক বিয়া তুমি মোক পাতিছিলা নে মই তোমাক পাতিছিলো কথা চম্ভালি ক'ব দেই মোক ঘৰ যোৱাই হৈছে যেতিয়া ঘৰ যোৱা হিচাপে থাকক ঘৰ যোৱা হ'ল বুলি যে সেই ভিতৰত গৈ পেলাই কাপোৰ কানি ধুব লাগিব কাঁহী বাতি ধুব লাগিব কথা আছে নেকি তেতিয়াহ'লে মই কৰিম নেকি এই তোমাৰ বাপে মায়ে এই ঘৰটোহে দিলে তাৰ বাহিৰে একো নিদিলে গোটেই সম্পত্তি তোমাৰ মই আনিবলগীয়া আছে হাজিৰা কাম কৰি কৰি বুজিছা আনিবই লাগিব বিয়া পাতিছিলে কেলে মোক তেতিয়াহ'লে তোমাৰ অনাতকে মই গাঁৱৰ দুখীয়াজনী অনালেই ভাল আছিলে বুজিছা এতিয়া ঢেৰ আঁচনি পালে চৰকাৰে দিয়া যাওক আনককে কোনেও মানা কৰা নাই নহয় হয় নেকি চেলেঞ্জ নকৰিবা মোক চেলেঞ্জ নকৰিবা এতিয়াও 10জনী ছোৱালী মোৰ কাৰণে ৰেডি হৈ আছে গম পাইছানে নাই হা গলেই দি দিব মাক বাপেকহঁতে বুজিছা তোমাৰ কাৰণে ছোৱালীবোৰ থৈ দিছে লোকৰ ঘৰত তোমাৰ মুখলে চাই তোমাক মানুহে হাৰিব বুলিহে মই একো নাই কৰা বুজিছা এই আজিকালি দুজনী তিনিজনীয়ে নিছে মানুহে মই যে এজনীতে সোমাই আছো সেয়াই ধন্যবাদ দিয়া মোক বুজিছা এটা কথা মন কৰিবা আজিকালি মাইকী আকৌ দুটা তিনিটালে কৈছে ময়ো যাব পৰা আছো নিলে তোমাক নিলে তেওঁৰ চুলি কাটোন চা হা এই মাইকী মানুহে এইবোৰ চাবা হা এই দীঘল চুলি কথা নকবা আকৌ মাইকী মানুহৰ চুলি দীঘল হলে লক্ষী বুলি কয় তুমি গোটেই চুলি খোপা কাটি গোটেই গোলকখনি ৰূপটো ল'লা আৰু ডিঙিত এইবোৰ কি কাণত ফুলিছো আৰু দুযোৰকে ফুলি একেবাৰে হা লোকে এযোৰকে পিন্ধিবলৈ কোনে যায় দুযোৰ ফুলি অকল এইবোৰ ষ্টাইল মাৰোঁতে গৈছে বুজিছা ষ্টাইল মাৰোঁতে গৈছে হা এই ল'ৰা ছোৱালী পঢ়া শুনা খৰচবোৰ কোনে দিব তুমি দিবা আকৌ বেলেগে দিবহি নেকি তোমাৰ মাইকী তোমাৰ ল'ৰা ছোৱালী তুমিহে দিব লাগিব বেলেগে দিবহি নেকি তুমিহে কৈছিলা মোক আমাৰ মা দেউতা বহুত ধনী বহুত সম্পত্তি আছে তুমি কাম বন নকৰিলেও হ'ব তুমি মোক মৰম চেনেহ দিলেই হ'ব হা মৰম চেনেহ পালেই মোৰ হৈ যাব আৰু বাকী তুমি চিন্তাই কৰিব নালাগে এতিয়া আহি পেলাই গোটেইখন পস্তাইছো মই এতিয়া হা বাহিৰৰ কামো কৰিব লাগে ভিতৰত কাঁহী বাতি কাপোৰ কানি ধুব লাগে কৰিব লাগিবই ঘৰটো দিছে গাড়ী দিছে মোক দিছে আৰু সম্পত্তি গোটেই সোপা দিছে আৰু কি দিব তোমাক মোক তোক নালাগে বুজিছ তোক নালাগে তোক সম্পত্তি পাম বুলিহে আহিছিলো মই একোডাল নাই এতিয়া সম্পত্তি এতিয়া মন ভৰিলে নহয় বেলেগ পানী পালি চাগে যা এতিয়া ক'ব যা মুখৰ আগত যদি মই বেলেগ এজনী থিয় পাব নহয় ন মোৰ নাম পুতুকন নহয় চেলেঞ্জ কৰি তোক দেখাই দিম মই চাই থাকো যোৱা দেখিছো কোন আহিব তেওঁলে কথা কব আহে লৰালৈকে কাম কেইটা কৰি ওলাই আহিছিলো কাজিয়াখন শুনিবলৈ এদায় হৈ থাকিলে বিৰাট ভাল লাগে ৰাতিপুৱা গধূলি ৰাতি আহিব এইখন ঘৰত ডুব ইমান কাজিয়া লাগে এই দুইটাই কাজিয়া কৰি একদম কেটেং মেটেঙৰ ভাল খিনাইছে দেই কৃষ্ণ ইমান মুখ চোকা ই ঘৰ যোৱাই বুলি ধৰি লওক সিটো মানুহে সি ল'ৰাটো কিমান কাম কৰে কৃষ্ণ এই ঘৈণীয়েকজনী এইজনী ছোৱালী নহয় কিন্তু দেই এই কিন্তু মই মানিছোঁ বাপেক মাক ক'ৰবাত ফুৰিবলৈ গ'ল তাহাঁত দুটা ঘৰ ৰখীয়া কৰি থৈ গ'ল ল'ৰা ছোৱালীকেইটাও লৈ গৈছে কৃষ্ণ মাইক মতা আমি কিন্তু তাহে আছে ভালকৈ খাই বৈ থাকিব পাৰি ইমান কাজিয়া লাগে কৃষ্ণ ইটোৱে এক বুলি ক'লে সিটোৱে 10 বুলি কয় ভালো লাগে পিছে আজি বাক এটা মাৰিব লাগিব অকণমান মই আৰু অকণমান উঠাই দিব লাগিব দুয়োটাই যেতিয়া চুলি লাগিব মৰামৰি লাগিব তেতিয়া মোৰ ইমান ভাল লাগিব অল্প হাঁহিছিলে শাহুৱেকে মোৰ ল'ৰা নাই কাৰণে অল্প হাঁহিছিলে এতিয়া কি হ'ল এতিয়া ছোৱালীয়ে হৈ ল'ৰা এটা কিবা ঘৰত ভৰাই লৈছে ঘৰ জইন কৰিবলৈ ভাল পাইছে এইজনীক এৰি থৈ গ'লেই হয় আৰু মই কিমান ভাল পাম আজি যাম বাপেকে কথা লগাবগৈ লাগিব
অপৰাজিতা অপৰাজিতা ঐ ঘৰত নাই নি আইও আছো বহকচোন আইও কৃষ্ণ ভালনে তোৰ আইও ভাল দেই আপোনাৰ ভাল 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 তোৰ গিৰিয়ে কেলে হেৰি ক'ত কাপোৰ ধুব লাগে গম নাপায় নি নকবা আৰু সেইজনৰ কথা সেইজন তেনেকুৱা তই আকৌ সেই চুলি তুলি কাটিবলৈ ধুনীয়াজনী হলি সঁচাকে নি মই ধুনীয়া বুলি মই জানোৱেই বাৰু আৰু ধুনীয়া হলি হয় নেকি? ঘড়ী পিন্ধিয়ে থাকো তাকেহে আকৌ এই মাৰে বাপেৰে কেতিয়া আহিব বিচাৰে নাজানো বহুত দিনৰ কাৰণে গৈছে এই ল'ৰা ছোৱালীকেইটা লৈ গৈছে লৈ গৈছে বৰ কেকেকা কাকা নহয় মই নোৱাৰো মানে সহ্য কৰিব তাকেতো এইটো বদিয়া আকৌ তই যে দুটা ল'ৰা ছোৱালী একেলগে জন্ম দিবি পৰা মানে পাৰিবি ভয়ে নাছিল আইও নকবা চব ভগৱানৰ ইচ্ছা ভগৱানে দিছে আমি কৰিবহে পাৰো তাকেতো তই আৰু সেই তোৰ গিৰিয়ে দুটা কিন্তু বেছ মিলি আকৌ কেটেঙা কেটেঙা বাকী হেৰি গম পাইছ নাই কি ঘৰ যোৱাই কৰিলি গাড়ী দিছ ভাত খাবলৈ দিছ হা ইয়াৰ নিশ্চিন্ত মনে আছে কিন্তু কামত ভালকে নলগা কেলে লগাও নহয় থ কিমান কামত লগা দেখিছো মোৰ ঘৰ যোৱা হ'ব লাগিছিলে মই গোটেই চোতাল চেলেকাই চফা কৰালোহেঁতেন কেলে আমাৰ গাঁৱৰ যে বুধেশ্বৰ চিনি পাওঁ নহয় বুধেশ্বৰ কেলে এই খুৰীদেউহঁতৰ ঘৰৰ ওচৰত যে বুধেশ্বৰ দাইটি ঘৰটো এতিয়া ঘৰ যোৱা এটা আছে নহয় শাহুৱেকে জীয়েকে একোৱে নকৰে তাহাঁতি গোটেইখন ঘূৰিহে ফুৰে একদম তাহাঁতৰ জোৱাইকক কেনেকুৱা কামত লগায় গম পাইছ নাই তয়ো লগাবি একদম ভয় নকৰিবি চুলি দি কেঁচি পেলাবি গোটেই কাপোৰ কানি ধোৱা পা ধুই একদম চব কামত লগাবি আকৌ ফিৰতে খাইছে ফিৰতে আছে তাকেহে পাই কামত লগাব লাগিব লগাবি তই সেই কাম কৰিবলৈ কয় নকৰিলেও তই থৈ দিয়ক কিন্তু তাহাঁতৰ ঘৰত নহয় কাম কৰিবই লাগিব ৰাতিপুৱা শুই উঠি চোতাল সাৰে হা তাৰপৰা পানীয়ে ধৰে তাৰপিছতে ঘৰৰ গোটেই কাম কৰে খোৱা বোৱা গোটেই ব্ৰেকফাষ্ট চেকফাষ্ট বনাই খুৱাই মেলি সি 9টা বজাত অফিচলৈ ওলাই যায় অফিচতো কাম কৰে তাৰপিছত আকৌ আহি পেলাই আবেলি দিব গ'লে দেখোঁ নহয় আবেলি কামৰ পৰা আহি পেলাই আকৌ হেৰি কৰেহি ৰাতি ভাত বনাই তাৰপিছত দিনৰ কামবোৰ থাকে ন দিয়ে চব কাম কৰে কি কৰে তেতিয়াহ'লে গোটেইটো যদি মতাই কৰে তাই কেলে ঘৰ যায় ৰাখি থাকে তাই কেলে কাম কৰিবা আকৌ তাই হেৰি কৰে আকৌ এইবোৰ গোটৰ মিটিং ইটো মাৰি ফুৰে শাহুৱেকো একে নহয় শাহুৱেক মোৰ লগৰে হয় নি তই একদম টেনশ্যন নলবি একদম চুলি দি চুচুৱাই পেলাই বিয়া একদম কামত লগাই দিবি আহক আজি গোটেই কাম এটা কামো নকৰো গোটেই সোপা কামত লগাম তাক আজি হেৰি নহয় মই যাওঁ দে নাখায় যদি যাওঁগে যত পাই মই শুই লগে বৰ টোপনি ধৰিছে শকত হয় নহ'লে ফাগুণমহীয়া আহিছে ন বতাহে উৰাই নিব আকৌ কি হ'ল মিনতিখন মদ খাবলৈ যায় মিনতি ঘৰত মদ খাইগে মিনতিৰ লগত কিবা আছে নে ঠিক নাই দেই দুয়োটাই যি একদম গবা গুবি চুমা খোৱাকৈ মই দেখিছো নহয় মই খুচি বুলি নকৰিবি আকৌ মই যাওঁ দে সেইটো কাৰণে মোক আজিকালি মৰম নকৰা আকৌ মুখে উত্তৰ দিবলৈ ধৰিছে আহক আজি বাপেকে দিম নহয় মজাটো এই বুঢ়ী মাইকে চিনি পোৱা নাই নহয় চিনি পাই যাব একেদিনাই বাপেকে তাকে মই ভাবোঁ আগতে ৰাতিপুৱা শুই উঠিব নাপাওঁৱেই বাঁহী মুখতে চুমা খাই কিমান যে কি কৰে গোটেই গাটো পিপিয়াই যায় পাই আজিকালি মুখখন পাতি দিলেও চুমা এটা নাখায় কেছ এইখন আজি আহক নহয় দিম নহয় মজাটো মই যদি দিব নোৱাৰোঁ মোৰ নামো সলাই থ'ব ৰাইজে আজি দিম বাপেকে চিনি পোৱা নাই কাজিয়া এখন লগাবলৈ দেখোন আপুনি কথা সোপা লগাই থৈ আহিলোগে ভাত পানী নবনাই গৈছোঁ এতিয়ালৈকে কাজিয়া এখন নাই বহি আছে চকীত বহি পেলাই নাই থিয় হৈ থাকিবি এইখন কিবা এখন পাইছোঁ এইখন এনেই অকণ ধুনীয়াকৈ বহি দিয়ক বাকী ভাল তোৰ ভালে আপোনাৰ আছো দাদা নাই নি নাই ক'ত গ'ল কি ওচৰৰ মানুহ এঘৰত কিবা সকাম পাতিছে এই ৰভাখনৰ পৰা লাগি দিবলৈ তালৈ গৈছে হয় নি বাকী তোৰ ভাল আৰু ভালে আছো ভাল আৰু থৰ দেখিছো নহয় তাকে হৃষ্ট পুষ্ট আছিলি এই ঘৰ ভাল ঘৰ চাপি লিখি দেই একদম গোটেই ল'ৰাটো একদম তেজ খাই খিনুৱাই পেলালে আকৌ সঁচাকে মই বেলেগ এজনী অনাই ভাল আছিলে বুজিছেনে বাৰু তোৰনো কিহে খাইছিলে মই আকৌ ভাবিছিলো ইজনী ইমান ধনী ঘৰ সম্পত্তি ধেৰ আছে পাম আৰু কিবা কিবি সেইকাৰণে বুলি ভাবিছিলো ভিতৰত যে ফুপুলা আকৌ বাহিৰত ধুনীয়া মনো কেনেকে জানো কৃষ্ণ এইবোৰ ধনী মানুহবোৰ তেনেকুৱাই এই বাহিৰে বস্তুবোৰ দেখ ভিতৰি তাহাঁতৰ ঘৰত সঁচাকে সঁচাকে দেই হা এই চব কথা বাদ দেচোন বা তোৰ ঘৈণীজনীৰ চৰিত্ৰটো বেয়া কি বেয়া তোৰ 10 কাণ চান ফুলি একদম ফুটাই মেলি পেলাই মই সদায় শুনিছো নহয় এই আমাৰ হেৰিয়ে কৈছিলে এই চুনচুনিয়ে কৈছে নহয় চুনচুনি কেলে বিউটি পাৰ্লাৰ নাই জানো তালে থ্ৰেডিং কৰিবলৈ গৈছিলে ময়ো গৈছিলো মানে তাৰপৰা চুনচুনিয়ে কৈছে নহয় বোলে এই আমাৰ গাঁৱত যে বোলে এই পুতুকণৰ ঘৈণীয়েকজনী মই বোলো সেইজনী বোলে মস্ত চাকৰি দিয়ে ক'ৰবাত ল'ৰা এটাৰ লগত আহিলে চুলি কোপা বোলে ফুকৰে কাটি পেলাই
কি ল'ৰা এটাৰ লগত গৈছে গৈ পেলাই চুলি পানী কটা পেলাই আকৌ এইখিনি কিবা এশটা আঁকি আহিছে অ'। তাৰপৰা ফুটাই দিছে তিনিজনী ফুটাই আহিছে মই কথাটো সুধিলে মোৰ কথা আপোনাৰ দৰকাৰ নাই এনেকে বুলি কয় মোক মই আৰু এইবোৰ গুৰুত্ব নিদিওঁ আৰু মোৰ কথা নকবি আকৌ দেই মই মানে নহয়। কৈছো আৰু মাইকৰ লগত ভাল যে আপুনি মোক বিশ্বাস কৰা কাৰণে কৈছে তই নিজৰ ল'ৰা নিচিনা মই তাকেতো। কৈছো হেৰি খালি তোৰ হেৰি ঘৈণীয়ে চুটিটো বেয়া মই কিন্তু তাইক আজি যিমান সঁচা হ'ল হ'ব একদম ধৰি ভালকে ভাবি নে এইটো বোলে এইটো যাতে ভাল চালি ভাবি খালি মোক নকবি আকৌ মই ঠিকে আছে ইমান মই আহো নবৌ যা আপুনি ক'লে ভালেই হ'ল মোৰ কথা নকবি খালি দেই এই নকওঁ মই আহিছোঁ দেই দৌৰি যা আইঅ এতিয়া কিজানি শান্তি পাম দুটাই লাখকে আৰু ভাবিছো এপাতটাল মই এনেকে থিয় কৰি থৈ আহিলো ইপাতক মই এতিয়া উঠাই পাতিছো দুইপাতে খাট লাগি থাক ভাল লাগিব মই চাহ একাপ বনাই আনোগে খাই পেলাই কাজিয়া খুলি Oh my god, ইমান ফানি ঐ Oh my god, কি ইমান পানী দাঁত চালে হাঁহি নাথাকিবি বুজিছ কি হ'ল এতিয়া গোটেইটো জ্বলি পকি আহিছে যে কেলৈ নাহিম তোৰ কাণ্ডবিলাক গম পাইছো মই হা কোন মতাৰ লগত গৈ এই চুলিখিনি কাটিলিগে ক বিউটি পাৰ্লাৰ সোমাই গৈ কাৰ লগত কি লিমাই কৈছিলি ক এইবোৰ মোৰ কথা আপোনাক কোনে ক'লে এইবোৰ কথা সদায় তোৰ কথা বুলি ক'লে মই মানি নল'ম নহয় দহটো মত মোৰ মাইকী হয় বুজিছ তোক বিয়া পাতি আনিছো মই তেনেকুৱা কথা নকবি ইমান এটা মোৰ দমৰ কথা নকব দেই এইখন মোৰ ঘৰ মোৰ কথা মানে চলিব লাগিব মই দম দিব পৰা অধিকাৰ আছে আপোনাৰ নাই কিন্তু কৈ তোৰ ধৰা হ'ল বুলিয়ে মই তোৰ ইয়াত তোৰ দমত চলিবলৈ নাই বুজিছ চলিবই লাগিব মোৰ ঘৰত তোৰ যদি মোৰ লগত থাকিবলৈ মন নাই কৈ দে তোকে আজিয়ে মই ডিভোৰ্চ দি দিম যোৱা তোমাৰ লগত একো স্বৰ্গ সুন্দৰ পোৱা নাই নহয় গম পাওঁ তোমাৰ কথা তোমাৰ যে মিনতিৰ লগত যে কিবা নিলিমাই আছে সেইবোৰ ময়ো জানো কোনে কয় তোক এইবিলাক মই নিজে গম পাইছো দেখিছ দেখিছো প্ৰমাণ দিব পাৰিবি প্ৰমাণ দিবও পাৰো কিন্তু মই নিদিওঁ ময়ো নিদিওঁ তোৰ প্ৰমাণ ময়ো দিব পাৰোঁ মোৰ ওচৰত আছে দিয়া প্ৰমাণ দিয়া এনে কথা নকবা আকৌ কথা নকবি তেনেকে মই ভাবো দেই তাই চুলি খোপা হঠাতে কাটি পেলালে লোকৰ মতা মানুহৰ পৰিচালনাত পৰি তাই চুলি কাটি লৈছে মই ভাবো আগতে একদম ৰাতিপুৱা শুই উঠি একদম চুমা দিয়া আজিকালি মুখখন পাতি দিলেও চুমা দিয়া তাৰ কাৰণটো কি চুমা লাগে তই এইটো ৰূপত গৈ মই তোক চুমা দিমগে আগতে তোক মাইকী লাগিছিল চুলি খোপা থাকোতে এতিয়া এইসোপা কটাৰ পিছত মাইকী কোনো ফিলিংছে নাহে কেনেকে চুমা দিম মানে মতা সেইটোকে ক'লা তুমি তই মতা দহটো মতা গোটেই গাঁৱৰ মানুহে কয় তোৰ মানুহজনী বোলে কি মুহূৰ্ত লাগিলেও বোলে চুলি খোপা কাটি পেলালে বোলে মই বোলো গম নাপাওঁ বুজিছা মোৰ মানুহক ওলালে লাষ্ট তোক মোৰ মাথা মোৰ জীৱন মোৰ লাইফ মোৰ কথা মোৰ চুলি মই কাটো তাক ৰাখো মই তাক কিবা কৰো সেইটো মোৰ কথা তাতে বেলেগক ক'বলৈ কোনো দৰকাৰ নাই নহয় এটা কাম কৰ বুজিছ তোৰ এই মাৰৰ ঘৰত তোৰ এই সোণৰ বিল্ডিংটোত তই থাক সেইখন সোণৰ গাড়ী ল আৰু ধুনীয়াকে অহা যোৱা কৰি থাক কোন মতাৰ লগত গৈ তই চুলি কাট আৰু বাকী কিবা কিবি কাটিবলৈ আছে কাটি পেলাগে বুজিছ মই তোক ইয়াতে এৰিলো আজিৰ পৰা তোৰ লগত মোৰ কোনো ৰিলেশ্যন নাই তোক মই আজিৰ পৰা ডিভোৰ্চ দিলো যা ডিভোৰ্চ হ'ব যোৱা আজিৰ পৰা মোক কিন্তু বিচাৰি নাযাবি আকৌ তোক কৈছো আকৌ মই কৈ নাযাওঁ মোক বিচাৰিহে 10টা মতা আহিব মোৰ ঘৰত ঘৰ যোৱাই হ'বলৈ তোমাৰ নিচিনা মতাৰ কোনো প্ৰয়োজন নাই যাব পাৰে বাৰু ময়ো দেখিম নহয় কেইটা মতা তোৰ ঘৰলৈ আহে তোক চাবলৈ নিবলৈ হ'ব এতিয়াও নিউ কৈ আছে মই যোৱাহে নাই যোৱা তুমি যোৱা সোনকালে জেগা আজৰাই দিয়া বেলেগ মানুহ নাথাকো তোমাৰ নিচিনা এই মোৰ নাইকিয়া বোৰ লগত নিজৰ একেবাৰে মোৰ আছে কথা ক'বলৈ আহিছে